গোৱালপাৰা জলেশ্বৰ পথৰ আধাৰশিলা স্থাপনক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট। আজি 12 নং জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাবউদ্দিন মোল্লাই গোসাইডুবি বজাৰৰ পৰা ধাৰাল বজাৰলৈ কালপথ সহ পথ মেৰামতি, উত্তৰ চালদৰ পথৰ পৰা পশ্চিম চালদৰ পথৰ উন্নতিকৰণ, শিমলাবাৰী পুৰণি বজাৰৰ পৰা গাৰোজান পকী পথ হৈ কলাবাৰী পথ আৰু হলদিবাৰী গড়কাপ্তানি পথৰ পৰা হলদিবাৰী চাৰিআলি হৈ গোনাপানী মছজিদলৈ এছঅ'পিডি আঁচনিৰ অধীনত আধাৰশিলা স্থাপনৰ কথা আছিল যদিও একাংশ লোকে বিজেপিৰ নেতা কৰ্মীক আমন্ত্ৰণ নজনোৱা হোৱা বুলি স্থানীয় ৰাইজক জবাবদিহি কৰে। ইয়াৰ পিছতেই তৰ্কাতৰ্কি লাগে আৰু শেষত মাৰপিটৰ ঘটনা সংঘটিত হয়। কিন্তু আধাৰশিলা স্থাপনৰ পূৰ্বে দুই ফৈদৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়। উক্ত ঘটনাৰ সন্দৰ্ভত বিধায়ক আফতাবউদ্দিন মোল্লাই বিজেপিৰ নেতা ওছমান গনিয়ে স্থানীয় ৰাইজক মাৰপিট কৰা বুলি অভিযোগ উত্থাপিত কৰাৰ বিপৰীতে ওছমান গনিয়ে কংগ্ৰেছৰ সমৰ্থকে বিজেপি কৰ্মীক মাৰপিট কৰা বুলি অভিযোগ উত্থাপন কৰে। কোন সঁচা কোন মিছা সেয়া সেই ঘটনা তদন্তৰ পোহৰলৈ আহিব। ঘটনা হ'ল এই কামবিলাক আমাৰ এই অঞ্চলৰ ৰাস্তা ঘাট তেনেই বেয়া। জলেশ্বৰ সমষ্টিৰ বহু ৰাস্তা বেয়া। আমি এইটো ক'ব নোৱাৰোঁ যে জলেশ্বৰ সমষ্টিৰ ৰাস্তা ঘাট ভাল, প্ৰত্যেকটো ৰাস্তা ঘাট বেয়া। তাৰ মাজতে গাঁও অঞ্চলততো আমি যাবই নোৱাৰোঁ। মানে এজাক বৰষুণ পৰিলে ইয়াত মানুহ কাপোৰ পিন্ধি যাব নোৱাৰে, এনেকুৱা এটা পৰিস্থিতি এই ৰাস্তাবিলাকত। বোকা হৈ যায়। মই ইয়াৰ আগতে এই ৰাস্তাটোত অলপ পইচা দিছিলোঁ, কিন্তু সেই পইচা চাফিচিয়েণ্ট নহয়। সেইকাৰণে এই বছৰ আমি এই ৰাস্তাটো আমি একচুৱেলি পকীকৰণৰ কাৰণে ধৰিছিলোঁ যে পকীকৰণ হ'ব লাগে ৰাস্তাটো, কিন্তু পকীকৰণ নকৰি টকাৰ অলপ নাটনি হৈছে। এই ৰাস্তাটো আছে 1.5 কিলোমিটাৰ, ইয়াত আমাৰ 31 লক্ষ টকা দিয়া হৈছে এতিয়া বৰ্তমান। তো এইটো ৰাস্তাটো এতিয়া মাটি পৰিব আৰু ইয়াত চেণ্ড গ্ৰাভেল পৰিব, কিন্তু এইটো খুব উন্নত মানৰ খুব ভাল কাম হ'ব আৰু ইয়াত বোকা পানী হ'ব নোৱাৰে। আৰু ঠিক তেনেদৰে এই কামটো কৰা হৈছে। এনেকুৱা কৰি আমি শিমলাবাৰীতো এটা কাম কৰিলোঁ, আমি হলদিবাৰী চাৰিআলিৰ পৰা হলদিবাৰী ঘোনাপাৰালৈ তাতে এটা কাম কৰিলোঁ। আৰু আমাৰ গোসাইডুবি ধাৰাই বজাৰৰ পৰা গোসাইডুবি বজাৰলৈ আহোঁতে যিটো নদীৰ পাৰৰ ৰাস্তা, সেই ৰাস্তাটো কালভাৰ্ট আৰু ব্ৰিক অইলৰ কাম তাতে ধৰিছোঁ। এইবিলাক দি হ'ব। তো এনেকুৱা ধৰণে আমি প্ৰায় আৰু বহুত কেইটা ৰাস্তা, প্ৰায় আৰু 9টা ৰাস্তা এছঅ'পিডিৰ পৰা হ'ব। সেই ৰাস্তাখিনিও আমি 2-এজনতো উদ্বোধন কৰিম। আৰু আমাৰ এই বছৰ গভৰ্ণমেণ্টৰ পৰা আমি টকা আৰু পাইছোঁ যে আমি খলিচাবিটাৰ পৰা লক্ষীপুৰলৈ যিটো ৰাস্তা, এই ৰাস্তাটোৰ বহুত অংশ বেয়া হৈ আছে। সেই অংশবোৰো এতিয়া ঠিকাদাৰ আহি গৈছে, সম্পূৰ্ণভাৱে ভাল হৈ যাব। হলদিবাৰীত অথন্তৰ তেনেকুৱা নহয়। এই কামবিলাক হ'ল আমাৰ MLAৰ জৰিয়তে অহা কাম। এই কামত হলদিবাৰীত কিবা বিজেপিৰ মানুহ আহি অলপ মইতো নাছিলোঁ, মই শুনা কথা মই কেনেকৈ কওঁ। বিজেপিৰ মানুহ আহি কৈছে যে আমাৰ ৱাৰ্কাৰক কিয় মাতা নাই। তেওঁলোকে কৈছে এইটোতো MLAৰ কাম, এইটো ৱাৰ্কাৰ মাতাৰ আমাৰ দৰকাৰ নাই। আৰু আমিতো ঠিকাদাৰো নহয়, আমি ডিপাৰ্টমেণ্টৰো মানুহ নহয়, আমি হ'লোঁ পাব্লিক, আপোনালোকে আমাক কিয় কয়। এইটো কথালৈ বিজেপিৰ ওছমান গনি, বিজেপিৰ লিডাৰ, তেওঁ বোলে মানুহজনক মাৰিছে, এইটো শুনা পাইছোঁ। এইখিনিয়ে কথা। ৰাইজৰ লগত স্থানীয় ৰাইজৰ কোনোবা এজন মানুহক ওছমান গনিয়ে ধাক্কা মাৰিছে এনেকুৱা ধৰণৰ শুনা পাইছোঁ। কিমান দূৰ সঁচা মিছা মই এই বিষয়ে ক'ব নোৱাৰিম। এইখিনিয়ে মই জানো, মই শুনা কথাহে ক'লোঁ।